হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বহুতেই স্পেচিয়েল হ'বলৈ গৈ আছে, আপোনালোকে শেষলৈকে চাব। আজি নিতাই পুখুৰী চাৰিআলিৰ ওচৰতে এখন অত্যাধুনিক জিম অপেনিং কৰিছে। জিমখন খুলিছে ঋতুৰাজ বৰাই। বহুত বেছি এটা ডাঙৰ ল'ৰা নহয়, বহুত সৰুতে সি বহুত ভাল ভাল কাম কৰি গৈ আছে। আচলতে নিতাই পুখুৰীত এনেকুৱা এখন জিম প্ৰয়োজনীয় হৈ আছিল। কৰিবলৈ আহিছিলে দীপক গগৈ ডাঙৰীয়াই ডিমৌৰ পৰা। এইপিনে কেক কাটিঙো হৈ আছে। এইপিনে চাওকচোন, আমাৰ বেটাইটো চান্স ল'বই গৈছে যেতিয়া। যিহেতু নেকি দীপক গগৈ ডাঙৰীয়া এজন অভিজ্ঞ ব্যক্তি, তেওঁ মিষ্টাৰ ইউনিভাৰ্ছ আৰু মিষ্টাৰ ইণ্ডিয়া খিতাপ গ্ৰহণ কৰা এজন ব্যক্তি। পিনৰ পৰা বহুতো মটিভেশ্যনেল কিছুমান কথা কৈ তাৰপিছত তেওঁ অলপ এক্টিভিটিও দেখালে। যিহেতু নেকি শৰীৰটোৱে মেইন নহয় জানো, আমাৰ শৰীৰটো ভালে থাকিলেহে আমি চব কাম কৰি যাব পাৰোঁ। যিহেতু নেকি ঋতুৰাজে ইমান ধুনীয়া সুবিধা এটা আমাৰ মুখৰ আগতে দিছে, যেতিয়া সুবিধাটো আমি ল'ব লাগে নহয় জানো। সেইকাৰণে আপোনালোকে তাৰ জিমত জল্দি জইন কৰকহি, আৰু আমিও কৰি আছোঁ। ঋতুৰাজলৈ মোৰ পিনৰ পৰা বহুত বহুত শুভকামনা থাকিল। অনাগত দিনত আৰু ভাল ভাল কাম কৰি যাব বুলি আশা ৰাখিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, তেন্তে আজিলৈ বাই।